কেনে আছে আপোনালোক আশা কৰোঁ সকলোৰে ভাল আৰু নতুন এটা মই পুনৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বাই দা ৱে এইখিনিতে এটা কথা কোনে কোনে বাৰু একো কথা নকওঁ এনেই কৈছিলোঁ মোৰ কথাবিলাক একদম যেনেকৈ আপোনালোকে মানে নিজৰ ক্ৰাছক ইগন'ৰ কৰে তেনেকৈ মোৰ কথাবিলাকক অলপমান ইগন'ৰ কৰিব কিছুমান ভাগ আছে বলক এতিয়া মানে চাহটো খাই লওঁ এয়া হ'ল চাহ এয়া চানা আৰু বিস্কুট আৰু এয়া ভাবিছোঁ চাগে সেইকেইখন বিস্কুট কিয় থৈছোঁ মই নাখাওঁ বেলেগে খাব চাহটো খোৱাৰ পিছত খাই পেলাই মানে গা ধুবলৈ হৈ গ'ল গাটো ধুই লওঁ দেই মই গা পা ধুই আহি গ'লোঁ ফাইনেলি তো মানে ভাবিছে চাগে আপোনালোকে ক'বলৈ যাম বুলি কিন্তু নেভাবিব মই ক'লেও নাযাওঁ হা ঘৰতে থাকিম আৰু মানে ভাতটো খোৱাটো দেৰি হ'ব কাৰণ আমাৰ ওচৰতে এটা সকাম আছে আৰু তালৈ যাম আপোনালোকো লৈ যাম লগত মই সকামটো মানে দেখুৱাম আপোনালোকক কিন্তু কিমান স্পীড পামগৈ ষ্টাৰ্ট কৰিব লাগিব কাৰণ বাহিৰত মানুহ আছে বহুত মোৰ লাজ লাগিলে সকামটো সেইটোৱে বেছিকৈ দেখুৱাব নোৱাৰোঁ কাৰণ মানুহ বহুত বহি আছে গতিকে মানে সমাজৰ মানুহ বহি আছে গতিকে বেয়া পাব না এনেকৈ ভিডিঅ' কৰি থাকিলে গতিকে আপোনালোকে দেখিলে মই কেনেকৈ সকামত পাম মই মায়াবী মানুহ নীলা হৈছোঁ কাৰণ মই টিপালৰ তলত আছোঁ দেই ফাইনেলি গাইছ সকামটো খাই আহি গ'লোঁ এতিয়া মানে অলপমান ৰেষ্ট ল'ম বুলি ভাবিছোঁ জানো কি কওঁ এতিয়া এটা কথা এইখিনি যিটো জেগাত ৰখিছোঁ সেইটো জেগাতে এটা কথা জীৱনটো সলমান খানৰ দৰে হৈ গৈছে চিনিটো চবৰে পায় কিন্তু ভালহে নাপায় গাইছ তো মানে এইকেইটা লাইটকেইটা মই লগাইছোঁ বুলি ভাবিছে চাগে নেভাবিব মই লগোৱা নাই মই লাইট কেনেকৈ লগাম লাইট লগাবলৈ হ'লে মই পাগল হ'ব লাগিব পাগল মই সহপাঠীৰ লগত দোকানৰ পৰা আহিলোগৈ এপাক মানে অলপমান নেদেখুৱাই তাই মানে কেমেৰাৰ লগত আহিবলৈ লাজ কৰে বোলে কিবা কিবি অলপ কিনি গৈ নে বাছ খাবলৈ আহিছোঁ ৰাস্তাটো ৱৰ্কিং কোৱা নাই কিন্তু মই ৱৰ্কহে কৰি আছোঁ ৰাস্তাত কোনে কোনে বস্তু খাই কমেণ্ট কৰি জৰুৰ বটাব বাট আপোনালোকে ভাবিছে চাগে মই ৰাস্তাত খাওঁ বুলি নেভাবিব মই খাওঁৱেই ৰাস্তাত পালোহি বুলি ভাবিছে চাগে নেভাবিব পোৱা নাই এতিয়ালৈকে তাৰপাছতে ভাত খাবলৈ হৈ গ'ল সময় এতিয়া ভাতৰ লগত আছে আজি বলক চাওঁ থালিখন তো আজি আছে ভাতৰ লগত জিকা আৰু আলুৰ এটা চব্জি তাৰপিছত আছে পনীৰ আৰু মই এনেকৈ দেখুৱাইছোঁ কাৰণ মোৰ ব্ৰেইনটো অলপ বেয়া আছে ভাতকেইটা খাই লওঁ দেই মানে ভাত পানী খাই হৈ গ'ল এইমাত্ৰ এতিয়া খাইকৈ উঠিছোঁ আৰু জাষ্ট শুবলৈ ওলাইছোঁ এতিয়া এণ্ড শুই কৰিম আৰু এণ্ড সেইটো আছিল মিনি ব্লগ কেনেকুৱা লাগিল কমেণ্ট কৰি যাব লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ বিলকুল নাপাহৰিব আৰু এইখিনিতে এটা কথা জীৱনত আপোনালোকে বিভিন্ন ধৰণৰ মানুহ পাব বিভিন্ন ধৰণৰ কথা শুনিব কিন্তু কেতিয়াও হিম্মত নাহাৰিব সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰিব বাই থেংক ইউ ভেৰি মাছ বাই